বটদ্ৰৱাত আৰম্ভ উচ্ছেদ অভিযান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমিত আৰম্ভ উচ্ছেদ অভিযান। বটদ্ৰৱাৰ চৰকাৰী ভূমিত পুৱাৰ ভাগৰ পৰাই নগাঁও জিলা প্ৰশাসনে আৰম্ভ কৰিলে উচ্ছেদ অভিযান। পুৱাৰ ভাগতে বটদ্ৰৱাৰ শান্তিজান বজাৰৰ পৰা প্ৰশাসনে আৰম্ভ কৰিলে এই উচ্ছেদ অভিযান। উল্লেখ্য যে বটদ্ৰৱাৰ হাইডুবি কৃষি বীজ ফাৰ্ম, ভোমোৰাগুৰি, লালুংগাঁও, ধনিয়াবেটি, জামাইবস্তি, বৰখিচা আদি অঞ্চলৰ হাজাৰ বিঘাৰো অধিক চৰকাৰী ভূমিত চলিব এই অভিযান। নগাঁৱৰ পৰা জয়ন্ত মন্দিৰ ৰিপৰ্ট, আছাম ফোকাছ। বিঘা প্ৰায় মাটি আৰু এইখিনি আগতে জাননী দিছিলে চিভিল এডমিনিষ্ট্ৰেশ্যনৰ পৰা, যিহেতু এই মাটিখিনি BTR লেণ্ড, গভৰ্ণমেণ্ট লেণ্ড হয়, চৰকাৰী মাটি, তেওঁলোকে উঠি যাব লাগিব। যোনজন মানুহ ইয়াতে বহি আছিলে আৰু তেওঁলোকক জাননী দিয়াৰ মতে বহুত দিন আগৰ পৰা মানুহবোৰ লাহে লাহে উঠি গৈ আছিলে। আমি 13 তাৰিখৰ পৰা আমাৰ ফ'ৰ্চ পাৰ্চনেল ইয়াতে কেম্প কৰি আছোঁ আৰু তেতিয়াৰ পৰাই আমাৰ ইয়াতে ফ্লেগ মাৰ্চ হৈ আছে। ফ্লেগ মাৰ্চৰ সময়ত আমি স্থানীয় লোকসকলৰ লগত কথা পাতিছোঁ, তেওঁলোকক জনাইছোঁ যিহেতু চৰকাৰী মাটি তেওঁলোকে আল্টিমেটলি উঠি যাবই লাগিব আৰু তেওঁলোকে সেইখিনি কথা বুজি পাইছে যে তেওঁলোকে ইয়াত থাকিব নোৱাৰে বুলি, আৰু স্ব ইচ্ছাৰে তেওঁলোকে নিজৰ নিজৰ ঘৰ দোকান যি আছে সেইখিনি যোনটো এনক্ৰ'চ এৰিয়াত আছে সেইখিনি তেওঁলোকে খুলি লৈ গৈ আছে। আমাৰ হিচাপ মতে টোটেল 302 ষ্ট্ৰাকচাৰ্ছ আছিলে, আজিৰ দিনত 72 ষ্ট্ৰাকচাৰ্ছ আছিলে আৰু তেওঁলোকে যিমানখিনি ঘৰ উঠাই লৈ গৈছে সেইকেইটা তেওঁলোকে নিজেই উঠাই লৈ গৈছে। আমি একো কৰিব লগা হোৱা নাই। আমি ফুল কোঅপাৰেশ্যন পাইছোঁ স্থানীয় লোকসকলৰ পৰা, আমাৰ কোনো অপজিশ্যন হোৱা নাই। চ' এতিয়ালৈকে পিচফুলি চলি আছে আৰু আমি ভাবোঁ যে গোটেই 1000 বিঘা মাটিখিনি আমি অপজিশ্যন পিচফুলি আমি সেইখিনি ফ্ৰী কৰিবলৈ পাৰিম বুলি আমি আশা কৰোঁ। 5 বিঘা বুলি যে 269 টা, ইয়াৰ পিছত আকৌ ক'ত হ'ব? ইয়াৰ পিছত হাইডুবিলৈ যাম। হাইডুবিত তাতে আছে, তাতে আমাৰ ইয়াতে কিমান সময় লাগে সেইখিনি আমি শেষ কৰি হাইডুবিলৈ যাম। হাইডুবিত আকৌ কিমান সময় লাগে আমি চেক কৰিম। 5 বিঘা আছে সেইখিনি আমি